নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে এডুকেটেড কোপছ। এটা ভাল খবৰ, যিসকলে ABOB AP আৰু ফিজিকেল টেষ্টৰ বাবে ৰেডি হৈ আছে, 3 অক্টোবৰৰ পৰা যিটো PSC আৰু PET হ'বলৈ গৈ আছে, তাৰ যিবোৰ ডিষ্ট্ৰিক্টসমূহত ক'ত আপোনালোকৰ এক্সামবোৰ হ'ব, সেই ভেনুসমূহ আৰু লগতে এডমিট কাৰ্ড কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব, তাৰ ওপৰত এখন ন'টিচ ওলাইছে, যিখন 10/9/2024 ওলাইছে, অৰ্থাৎ 10 ছেপ্টেম্বৰ 2024 অহা যোৱাকালিৰ ন'টিচ। তো ন'টিচখনত কি আছে কি নাই সেই বস্তুখিনি আপোনালোকৰ ওপৰত শ্বৰ্টলি কৈ দিছোঁ যে ন'টিচখন আছে MS ইনফ'ক্লেভ চলিউশ্যন প্ৰাইভেট লিমিটেড নিউ দিল্লীলৈ, যিটো ইয়াৰ ছাবজেক্টটো আছে লিষ্ট অফ ভেনিউজ অফ PSC এণ্ড PET TPT, অৰ্থাৎ যিবোৰ PSC আৰু PETৰ ভেনু চিলেকশ্যন কৰিছে আছাম পুলিচে বা আছাম পুলিচ SLPRB বোৰ্ডে, যিখিনি PSC আৰু PET ভেনু চিলেকশ্যন কৰিছে ডিষ্ট্ৰিক্ট ৱাইজ, সেই বস্তুখিনি গোটেই টপিকটো আপোনালোকৰ ইনফ'ক্লাভ চলিউশ্যন প্ৰাইভেট লিমিটেড, যিটো এটা কোম্পানী হয় নিউ দিল্লীৰ, সেই কোম্পানীটোৰ আণ্ডাৰত আপোনালোকৰ এই PSC PET সমূহ কণ্ডাক্ট হ'ব। তেওঁলোকৰ যিবোৰ ভেৰিয়াছ টাইপ অফ যিখিনি মেচিনাৰী বস্তু আছে, যিখিনি ধৰক আপোনালোকৰ ৰানিং ট্ৰেকত আপোনালোকৰ যিবোৰ বস্তু প্ৰয়োজন হ'ব, ডিটেক্টৰৰ পৰা আদি কৰি চেষ্ট হাইট নাপাৰ বাবে যিখিনি বস্তু প্ৰয়োজন হ'ব, সেই বস্তুখিনিৰ লগতে যিখিনি কম্পিউটাৰেল যিখিনি বস্তু আপোনালোকৰ বাবে প্ৰয়োজন হ'ব ডকুমেণ্টেশ্যনৰ কাৰণে, সেই বস্তুখিনি ইনফ'ক্লাভ চলিউশ্যন প্ৰাইভেট লিমিটেডৰ পৰা আছাম পুলিচে তেওঁলোকৰ পৰা সহায় বিচাৰি এই চিঠিখন তেওঁলোকৰ বাবে প্ৰেৰণ কৰিছে। তো কথা হ'ল কি, মই শ্বৰ্টলি কৈ দিছোঁ যে বাক্সাৰ যিখিনি ডিষ্ট্ৰিক্ট আছে, ডিষ্ট্ৰিক্ট ৱাইজত ক'ত কি কোনখন ডিষ্ট্ৰিক্টে কোনটো এৰিয়া কণ্ডাক্ট কৰিব বা কোনটো এৰিয়াত আপোনালোকৰ ভেনুসমূহ পৰিব, সেই বস্তুখিনি কৈ দিছোঁ। টোটেল 20টা ভেনু চিলেকশ্যন কৰিছে আছাম পুলিচে। বাক্সাৰ বাবে পেৰেড গ্ৰাউণ্ড পুলিচ ৰিজাৰ্ভ বাক্সা বৰবাৰী, আৰু বাক্সা আৰু তামোলপুৰক এই দুখন ডিষ্ট্ৰিক্টক এই এৰিয়াটোত কভাৰ কৰিব। লগতে বৰপেটাৰ বাবে পুলিচ ৰিজাৰ্ভ ফিল্ড বৰপেটা, আৰু ইয়াৰ বাবে বৰপেটা আৰু বজালী দুটা ডিষ্ট্ৰিক্টক কভাৰ কৰিব। বঙাইগাঁও পুলিচ ৰিজাৰ্ভ ফিল্ডত হ'ব, আৰু বঙাইগাঁও আৰু চিৰাং দুখন ডিষ্ট্ৰিক্টক কভাৰ কৰিব। কাছাৰৰ বাবে পুলিচ পেৰেড গ্ৰাউণ্ড শিলচৰ কাছাৰ, আৰু ইয়াত অনলি কাছাৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটখিনি কভাৰ কৰিব। ধুবুৰীৰ বাবে 20 APBN পেৰেড গ্ৰাউণ্ড পাণবাৰীত যিটো আছে, পাণবাৰীত ইয়াৰ ধুবুৰী আৰু চাউথ চালমৰা দুখন ডিষ্ট্ৰিক্ট এই এৰিয়াটোত কভাৰ কৰিব, এইটো ভেনুত কভাৰ কৰিব। ডিব্ৰুগড়ৰ বাবে পুলিচ ৰিজাৰ্ভ ফিল্ড খনিকৰ ডিব্ৰুগড়, টোটেল ডিব্ৰুগড় আৰু তিনিচুকীয়া দুটা ডিষ্ট্ৰিক্টক এই ফিল্ডত কভাৰ কৰিব। গোৱালপাৰাৰ বাবে 17 APBNৰ যিখন ডাকুৰবিটাত যিটো পেৰেড গ্ৰাউণ্ড আছে তাত হ'ব, ইয়াত গোৱালপাৰাৰ কেণ্ডিডেটখিনি কভাৰ কৰিব। গোলাঘাটৰ বাবে পুলিচ ৰিজাৰ্ভ গ্ৰাউণ্ড গোলাঘাট বগৰীজেং, এই ডিষ্ট্ৰিক্টৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ বাবে পুলিচ ৰিজাৰ্ভ গ্ৰাউণ্ড গোলাঘাট, এইটো কভাৰ কৰিব এইটো এৰিয়া। আৰু কামৰূপৰ বাবে 1st CDOBNৰ যিখন পেৰেড গ্ৰাউণ্ড আছে সেইখন কামৰূপ ডিষ্ট্ৰিক্টৰ বাবে, আৰু কামৰূপ মেট্ৰৰ বাবে পেৰেড গ্ৰাউণ্ড 4th APBN কাহিলীপাৰা যিখন পেৰেড গ্ৰাউণ্ড আছে সেইখন আপোনালোকৰ কামৰূপ মেট্ৰৰ বাবে। কাৰ্বি আংলঙৰ বাবে হেডকোৱাৰ্টাৰ পেৰেড গ্ৰাউণ্ড 23rd APBN চিলনী, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও তিনিখন ডিষ্ট্ৰিক্টক এই এৰিয়াটোত কভাৰ কৰিব। কৰিমগঞ্জৰ বাবে পুলিচ পেৰেড গ্ৰাউণ্ড জুনিটিলা কৰিমগঞ্জ, আৰু এই কৰিমগঞ্জ আৰু হাইলাকান্দি দুখন ডিষ্ট্ৰিক্ট এই এৰিয়াটোত কভাৰ কৰিব। কোকৰাঝাৰৰ বাবে প্লেগ্ৰাউণ্ড ফিল্ড অফ পুলিচ ৰিজাৰ্ভ কোকৰাঝাৰ ডিমালগাঁও, আৰু এই এৰিয়াটোত কোকৰাঝাৰৰ কেণ্ডিডেটখিনি কভাৰ কৰিব। লখিমপুৰৰ বাবে পেৰেড গ্ৰাউণ্ড অফ 13 APBN হেডকোৱাৰ্টাৰ লীলাবাৰী লখিমপুৰ যিখন আছে, আৰু ইয়াৰ বাবে দুখন ডিষ্ট্ৰিক্ট লখিমপুৰ আৰু ধেমাজিৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকে এই পেৰেড গ্ৰাউণ্ডখনত তেওঁলোকৰ এক্সাম হ'ব। যোৰহাটৰ বাবে পুলিচ ৰিজাৰ্ভ ফিল্ড যোৰহাট আৰু মাজুলী দুখন ডিষ্ট্ৰিক্ট কভাৰ কৰিব। নলবাৰীৰ বাবে চেম পুলিচ ৰিজাৰ্ভ পেৰেড গ্ৰাউণ্ড নলবাৰী, আৰু নলবাৰী ডিষ্ট্ৰিক্টৰ বাবে এখন পেৰেড গ্ৰাউণ্ডত হ'ব। নগাঁৱৰ বাবে পুলিচ ৰিজাৰ্ভ পেৰেড গ্ৰাউণ্ড নগাঁও মৰিগাঁও হোজাই তিনিখন ডিষ্ট্ৰিক্ট নগাঁৱৰ পুলিচ ৰিজাৰ্ভ পেৰেড গ্ৰাউণ্ডত হ'ব। শিৱসাগৰৰ বাবে 1st APBN লিগিৰি পুখুৰী নাজিৰাৰ যিখন পেৰেড গ্ৰাউণ্ড আছে তাতে হ'ব, ইয়াতে দুখন ডিষ্ট্ৰিক্ট কভাৰ কৰিব, শিৱসাগৰ আৰু চৰাইদেউ। লগতে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ বাবে শোণিতপুৰ পুলিচ ৰিজাৰ্ভ ফিল্ড তেজপুৰ আৰু বিশ্বনাথ দুখন ডিষ্ট্ৰিক্টৰ এই পেৰেড গ্ৰাউণ্ডত কভাৰ কৰিব। লগতে ওদালগুৰিৰ বাবে পুলিচ ৰিজাৰ্ভ ফিল্ড ওদালগুৰি, আৰু দুখন ডিষ্ট্ৰিক্ট ওদালগুৰি আৰু দৰং, এই দুখন ডিষ্ট্ৰিক্ট আপোনালোকৰ এই এৰিয়াটোত কভাৰ কৰিব। গতিকে নিজৰ ডিষ্ট্ৰিক্টখিনি চাই ল'ব। এটা পেৰেড গ্ৰাউণ্ডত প্ৰায় 3খনকৈ ডিষ্ট্ৰিক্ট কভাৰ কৰিবলৈ ট্ৰাই কৰিছে, কাৰণ অলপ
ট্ৰান্সপৰ্টেশ্যনৰ কথা আছে, গতিকে বস্তুখিনি অলপ চাই ল'ব ভালকৈ নিজে নিজৰ ক'ত পৰিব। লগতে এটা ভাল কথা যে আপোনালোকৰ এডমিট কাৰ্ডসমূহ 23/9/2024 অৰ্থাৎ 23 ছেপ্টেম্বৰ 2024 পৰা আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড হ'ব। টোটেল 20টা ভেনু আপোনালোকৰ বাবে চিলেকশ্যন কৰিছে। মই শ্ল'কৈ আপোনালোকক দেখাই দিছোঁ অলপ। আপোনালোকে নিজৰ যিটো ভেনু সেই ভেনুখিনি অলপ চাই ল'ব ক'ত পৰিব। আপোনালোকে সেই বেছত আপোনালোকে নিজৰ জেগাটো এটা আইডিয়া কৰি ল'ব যে কিমান আপোনালোকে আগত যাব লাগিব নে একদিনৰ আগত যাব লাগিব নে বা ছেম ডে গ'লেও হ'ব, সেই বস্তুখিনি চাই ল'ব। ঠিক আছে, তো কথা হ'ল কি যিমান পাৰে নিজৰ প্ৰিপেৰেশ্যনটো কৰি থাকক। 3 অক্টোবৰৰ পৰা হয়তো ফাৰ্ষ্ট ছোৱালীখিনিৰ এডমিট ডাউনলোড হ'ব, তাৰপাছত 3 অক্টোবৰৰ পৰা 20 দিনমানৰ ভিতৰত হয়তো কমপ্লিট ছোৱালীখিনিৰ প্ৰচেছটো কমপ্লিট হোৱাৰ পাছতে আমাৰ ল'ৰাখিনিৰো ষ্টাৰ্ট হৈ যাব। গতিকে নিজৰ প্ৰেক্টিছসমূহ কৰি থাকক ভালদৰে। নিজৰ ডিষ্ট্ৰিক্টখনৰ ক'ত কেনেকৈ পৰিছে এইবোৰ চাই ল'ব একবাৰ। মই শ্ল'কৈ দেখাই দিছোঁ। লগতে এটা কথা ডেটটো মাৰ্ক কৰি ৰাখিব যে 23/9/2024 আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড হ'ব। তেতিয়ালৈ বাই বাই, গুড নাইট, নিজৰ বেষ্ট দি যাওক। জয় হিন্দ।